মৰ্ণিং তো আজি মই বিশেষ কাৰণত আহিলোঁ আমাৰ যে নেশ্যনেল হাইৱে 4ৱেটো মই সকলোৱে গম পায় ভিডিঅ'টো চবতে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছিলে আমাৰ যোৰহাট হাতীগাঁও তেওঁ সমষ্টিৰ অধীনত সৰ্বানন্দ সোণোৱাল যেতিয়া আপোনাৰ যোৰহাটৰ ফালৰ পৰা ডিব্ৰুগড় গৈ আছিলে তেতিয়া তেওঁ সেই সময়ত ৰখি ৰাস্তাটো চাই পৰিদৰ্শন কৰিছিল তেতিয়া ৰাস্তাটো খুব কমপ্লেইন আছিলে আমাৰ নেশ্যনেল হাইৱেটো মানে কাম বন্ধ হৈ আছে আৰু সৰ্বানন্দ সোণোৱালে সেইদিনাই ধমক দিয়াৰ পিছত অভিযন্তা কমাৰ্চাৰক ধমক দিয়াৰ পিছত এটা ভাল খবৰ যে খুব অতি শীঘ্ৰেই কামত খুব লাগি আছে দেখি ভাল লাগিল যাতে এই বস্তুটো সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই সদায় নিজেই পৰিদৰ্শন কৰি থাকে এনেকুৱা এজন আমাক মানে দক্ষ মানুহ লাগে আৰু যাতে এইটো বস্তু এনেকুৱা হ'ব নালাগে যে নিৰ্বাচনী ইছ্যু লৈ বস্তুটো বোলে মই এনেই নিৰ্বাচনৰ কাৰণে দেখা দিলে এনেকুৱা হ'ব নালাগে বস্তুটো ভালকৈ চাব লাগে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভালকৈ চালেহে বস্তুটো কাম কাজ ক'ত কিমান খৰচ হৈছে চালেহে গম পাব চ' দেখি ভাল লাগিল আৰু অতি সোনকালেই আমি আপুনি 4ৱেটো সম্পূৰ্ণ হোৱাৰ আশা ৰাখিলোঁ থেংকছ